আজি মই আপোনালোকক কৈ আছোঁ মই কেনেকৈ ঘৰতে ইনকিউবেটৰ মেচিন বনাওঁ। এইটো এটা খালী মাছৰ কাৰ্টন। এই কাৰ্টনটো মই মাছৰ দোকানৰ পৰা কিনি আনিছোঁ। আমাৰ ইয়াত 60 টকা দাম আছে। আপোনালোকৰ সিফালে কিমান কমেণ্ট কৰি জনাব। আৰু এই মাছৰ কাৰ্টনটোৰ পৰাই কেনেকৈ ইনকিউবেটৰ মেচিন বনাব পাৰি তাকে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মই এই কাৰ্টনটোতে মই ইনকিউবেটৰ সচৰাচৰ বনাই থাকোঁ, কিন্তু মই এই বনোৱা ভিডিঅ'টো আজিলৈকে দিয়া নাই। আজি কিন্তু মই ভিডিঅ'টো দিম, গতিকে আপোনালোকে পুৰা সম্পূৰ্ণকৈ চাব একদম লাষ্টলৈকে। এই কাৰ্টনটোত আমি প্ৰথমে কি কৰিব লাগিব, এটা আমি টেপ ল'ম, যিটো টেপে ইয়াক চাৰিওফালে কাভাৰ কৰিম যাতে হাৱাটো কোনোফালে ওলাই যাব নোৱাৰে। এই টেপটো দেখিছেনে? এই টেপটো আমি ব্যৱহাৰ কৰিম। ইয়াক চাৰিওফালে মাৰি আমি মানে হাৱাটো ওলাই যাব নোৱাৰা কৰি ব্যৱহাৰ। এই টেপটো আমি এতিয়া কি কৰিম, এইফালৰ পৰা ইয়াক ধুনীয়াকৈ আমি মাৰি যাম। এইটো ধুনীয়াকৈ মাৰি ল'ব লাগিব যাতে কোনোফালেদি হাৱাটো পাছ হ'ব নোৱাৰে। কাৰণ এই ক'ৰবাত ভাঙাও আছে, ক'ৰবাত অলপ অলপ ফুটাও আছে, গতিকে সেইবিলাক যাতে ধুনীয়াকৈ বন্ধ হৈ যায়। আমাৰ যিটো মানে হিট উৎপন্ন হ'ব, সেই হিটটো যাতে বাহিৰত ওলাই যাব নোৱাৰে, সেই ব্যৱস্থাটোৰ কাৰণে এই ব্যৱস্থাটো কৰা হয়। এনেকৈ ধুনীয়াকৈ এফালৰ পৰা আমি মাৰি ল'ব লাগিব। আমাৰ অলৰেডি টেপ মাৰা হৈ গ'ল চাৰিওভাগে। আমি চাৰিওভাগে পূৰা ৰাউণ্ড টু ৰাউণ্ড পূৰা একদম মাৰি দিছোঁ যাতে হাৱাটো কোনোফালে ওলাব নোৱাৰে। ভিতৰ ফালেও মাৰি ল'লে ভাল, কিন্তু মই নামাৰোঁ। মই অকল বাহিৰটোৱে মাৰিম আৰু ঢাকনিখন মাৰিম, ওপৰ চাইডটো মাৰিম ঢাকনিখনৰ, আৰু ইয়াৰ তল চাইডটো মাৰিব বাকী আছে। এইটো চাওক, এনেকৈ মাৰি দিছোঁ, চাৰিওভাগে মাৰি দিছোঁ। এইটো তল চাইডটো এতিয়া মাৰিম আৰু ঢাকনিখন মাৰিব বাকী আছে, ঢাকনিখনৰো ওপৰ চাইডটো মাৰিম। গোটেই ভিতৰ চাইডটো কিন্তু মই নামাৰোঁ, নামাৰিলেও হয়, আৰু কিছুমানে মাৰিলে মাৰিও ল'ব পাৰে, সেইটো কথা নাই। কিন্তু বাহিৰ চাইডটো মাৰাটো একদম প্ৰয়োজন, গতিকে বাহিৰ চাইডটো আমি কম্পালচৰি মাৰিবই লাগে। অলৰেডি আমাৰ কাৰ্টনটো ধুনীয়াকৈ টেপ মাৰা হৈ গ'ল, দেখিছে? এইটো এতিয়া টেপ মাৰা হৈ গ'ল, চাৰিওভাগে টেপ মাৰা হৈ গৈছে। এতিয়া আমি কি কৰিম, ইয়াক হোল কৰিব লাগিব। দুটা চাইডে আমি দুটা হোল কৰিম। আমি এতিয়া এই চাইডটোত, এইখিনিত আমি এটা হোল কৰিম। প্ৰথমে এনেকৈ ফুটাই ল'ম, তাৰপৰাই তাতে যিটো চাইজত হোলটো লাগিব সেই চাইজত আমি এনেকৈ এটা চিন দি ল'ম। এনেকৈ চিন দি লৈ পেলাই আমি কি কৰিম, এইটো হেকচু ব্লেডটো ইয়াতে ধুনীয়াকৈ সোমাই দিম, এনেকৈ কাটি ল'ব লাগিব। ধুনীয়াকৈ এনেকৈ কাটি ল'ব লাগিব যাতে হোলটো একদম বেছি ডাঙৰো নালাগে, হিচাপত হ'ব লাগিব। বেছি ডাঙৰ হ'লেও অসুবিধা হ'ব আৰু বেছি সৰু হ'লেও অসুবিধা হ'ব। হোলটো হৈ গ'ল গাইজ, দেখিছে? চেম এইটো চাইড আৰু সিফাল চাইডেও এটা হোল কৰিব লাগিব। ইফাল চাইডৰ হোলটো হৈ গ'ল। এনেকুৱা ধৰণৰ হোল হ'লে হৈ যাব। মানে ধৰক এইটো 2 ইঞ্চি কাটি দিলে হৈ যাব। 2 ইঞ্চি কাটি দিলে হোলটো হৈ যাব। এরপর বেশি ডাঙরও নালাগে আর এতকে সৰুও নালাগে। সৰু হলেও অসুবিধা হয় আর ডাঙৰ হলেও অসুবিধা হয়। আমি এতিয়া এই ঢাকনিখনত এই ফেনখন লগাম আৰু দুয়োভাগে দুটা হোল্ডাৰ লগাম। মানে কানেকশ্যনটো কেনেকৈ কৰিম তাকে আপোনালোকক দেখুৱাম। আৰু মই কি কৰিছোঁ ইয়াতে মানে দুটা কাঠৰ টুকুৰা গাজালেৰে মাৰি লৈছোঁ। কিয় মাৰি লৈছোঁ মানে ফেনখন লগালে পিছফালে অলপ হাৱা থাকি যায়। হাৱা থাকিব লাগে, হাৱা থাকিলে তাৰমানে ইয়াৰ মানে ফেনখনৰ যিটো গৰম হাৱা যিটো ওলাই যোৱাৰ এটা ৰাস্তাটো থাকেই, নহ'লে তাত যদি চুটকি লাগি ধৰে তেতিয়া বেয়া হৈ যায়, মানে হেৰিটো বেছি হৈ যাব।
ভিতৰৰ পৰিমাণটো মানে বেছি হৈ যাব, মানে গৰম হাৱাটো ওলাই যাব নোৱাৰিব। সেইকাৰণে আমি দুটা কাঠৰ টুকুৰা মাৰি লৈছোঁ। কাঠৰ টুকুৰা দুটা এনেকুৱা হয় যাতে ফেনৰ হাৱাটো অধি ধুনীয়াকৈ লাগিব পাৰে। এই কাঠৰ টুকুৰা দুটা আমি মাৰি ইয়াৰ ওপৰত ফেনখন লগাম। আৰু ইফালে এটা এনেকৈ টক্টা মাৰি লৈছোঁ মই ঢাকনিখনৰ ওপৰত। কিয় মাৰি লৈছোঁ, ইয়াৰ ওপৰত মই যিটো কণ্ট্ৰলাৰ আছে কণ্ট্ৰলাৰটো ফিটিং কৰিম। আৰু লগতে মানে কণ্ট্ৰলাৰটো ফিটিং কৰিম। আৰু তাৰ পাছতে আমাৰ এতিয়া যাব মানে এই ফেনখন ইয়াতে আমি এতিয়া কানেক্ট কৰিম। মই এই গাজাল কেইটাৰে ইয়াতে ধুনীয়াকৈ এটা এটাকৈ মাৰি ল'ম। মই এতিয়া ফেনখন ইয়াতে ধুনীয়াকৈ লগাই দিলোঁ। এই গাজালকেইটা মই মাৰি লৈ ইয়াতে ফেনখন লগাই দিলোঁ। এতিয়া মই কি কৰিম, এই হোল্ডাৰৰ কানেকশ্যনটো আপোনালোকক দেখুৱাই আছোঁ। এই হোল্ডাৰৰ কানেকশ্যনটো কেনেকৈ কৰিব, এনেকৈ তার দুডাল কাটি ল'লে হ'ল। কাটি লৈ আমি হোল্ডাৰৰ ইয়াতে যিটো স্ক্ৰু আছে স্ক্ৰুটো ঢিলা কৰি ইয়াতে সোমাই টাইট দি ল'ব লাগিব। এনেকৈ হোল্ডাৰ দুটা আমি ফিটিং কৰি ল'ব লাগিব। প্ৰথমে ইয়াতে আমি লাইনৰ তাঁৰডাল এনেকৈ ধুনীয়াকৈ সোমাই ল'লোঁ। সোমাই লৈ এই স্ক্ৰুটো যি আছে এই স্ক্ৰুটো টাইট দি ল'লে হৈ গ'ল। এনেকৈ আপুনি হোল্ডাৰৰ কানেকশ্যনকেইটা কৰি ল'ব। হোল্ডাৰৰ কানেকশ্যনকেইটা হোৱাৰ পাছত বাকী কানেকশ্যনখিনি কৰিব লাগিব। এটা এটাকৈ ভৰাই এনেকৈ ধুনীয়াকৈ সোমাই দি স্ক্ৰু দি আমাৰ মানে স্ক্ৰু ড্ৰাইভাৰেদি টাইট দিলে হৈ গ'ল স্ক্ৰুকেইটা। তেতিয়া কানেকশ্যনটো হৈ যাব। মই হোল্ডাৰ দুটা আপোনালোকক দেখুৱাইছিলোঁ, কানেকশ্যন কৰি ফিটিং কৰি দিলোঁ। ফিটিং কৰি এই স্ক্ৰু দুটা টাইট কৰি হৈ গ'ল হোল্ডাৰৰ কানেকশ্যনটো। এনেকৈ আপোনালোকেও ঘৰতে বনাব পাৰিব, বেছি টান নহয়। এইটো মোৰ হাতত আছে W3001 মডেলৰ কণ্ট্ৰলাৰ। এই W3001 মডেল 3001 এইটো আমি ইনকিউবেটৰ মেচিনত ফিটিং কৰাৰ আগতে ছেটিং কৰি ল'ব লাগিব। ছেটিং কেনেকৈ কৰিব সেইটো মই অকণমান দেখুৱাই আছোঁ। প্ৰথমে ছেটিং কৰি ল'ব লাগিব। এই দুটা ছুইচ আছে, এই ছুইচ দুটা আমি কি কৰিব লাগিব, প্ৰথমে যিকোনো এটা ছুইচ প্ৰেছ কৰি ধৰি ৰাখক। এইটো 37.4 আছে। এতিয়া এইটো আপুনি বঢ়াব পাৰিব, কমাব পাৰিব। এইটো দি কমাই আৰু এইটো দি বঢ়াই। গতিকে এনেকৈ বঢ়াই মই 37.4তে থৈ দিম। এইটো ডাউনৰ। আপোনালোকে 2ও ৰাখিব পাৰে, 2 বা 4। আৰু এতিয়া নেক্সট বটনটো আমি প্ৰেছ কৰি ধৰি ৰাখিম। এইটো 37.7 ছেটিং কৰা আছে, কিন্তু এইটো এতিয়া আমি কমাবও পাৰোঁ, বঢ়াবও পাৰোঁ। এইটো বাঢ়িলে আৰু এইটো কমিলে, এই দুটাই প্ৰেছ বটন আছে। এই 37.7ত মানে এৰি দিলে অট'মেটিক ছেটিং লৈ লয়, একদম চিম্পুল। গতিকে এনেকৈ ছেটিং কৰিব পাৰিব। এতিয়া আমি কণ্ট্ৰলাৰৰ লগত মানে এইটো কণ্ট্ৰলাৰটো এই টক্টাটোৰ ওপৰতে মই তাৰমানে ঢাকনিখনৰ ওপৰত এইটো কাঠৰ টক্টা লৈছিলোঁ। টক্টাটো ফিটিং কৰি তাৰে ওপৰত কণ্ট্ৰলাৰটো ফিটিং কৰিছোঁ। কণ্ট্ৰলাৰটোৰ লগত এতিয়া আমি কানেকশ্যন দিম। এইডাল হৈছে মেইন কেবুল। এই মেইন পাৱাৰ ছাপ্লাই যিডাল যাব, এই পাৱাৰ ছাপ্লাইডালৰ যিডাল পজিটিভ আৰু নিগেটিভ আছে, আৰু কণ্ট্ৰলাৰৰ পজিটিভ নিগেটিভ আৰু ইয়াৰ পজিটিভ নিগেটিভটো মিলাই ইয়াতে পজিটিভ জইন দিব লাগিব। আৰু লগতে আমি ইয়াৰ লগতে কি কৰিম, এই দুডাল তার আছে, এই দুডাল তার হৈছে ফেনৰ তার দুডাল ইয়াৰ লগত একেলগে জইন কৰি দিম। ইয়াৰে যিকোনো এডাল ল'লে হ'ল আৰু কণ্ট্ৰলাৰৰ পজিটিভডাল ল'লে হ'ল, আৰু লগতে পাৱাৰ ছাপ্লাই যিডাল ইনপুট কেবুল আছে সেইডালৰো পজিটিভডাল ল'লে হৈ যাব। গতিকে এই তিনিওডাল একলগ কৰি আমি ধুনীয়াকৈ এইটো জইন দি ল'ব লাগিব, যাতে জইনটো খুলি নাযায়। এই বস্তুটো ভালদৰে কৰি ল'ব লাগিব।
এনেকৈ দি এনেকৈ চেম যিডাল নিগেটিভ তার আছে সেই নিগেটিভ তারডালৰ লগতে এনেকৈ কানেকশ্যনটো কৰি ল'ব লাগিব। এডাল পজিটিভডাল হৈ গ'ল। এতিয়া এই কলা কলা নিগেটিভ এডাল আৰু ফেনৰ এডাল একেলগে প্লাছ কৰি মানে জইন কৰি ল'লে হৈ যাব। এই তিনিডাল আৰু সেই তিনিডাল, তেতিয়াহ'লে ইয়াৰ কানেকশ্যনটো মোটামুটি হৈ যাব। তাৰপাছত ইয়াতে দুডাল আছে আউটপুট, ইয়াৰ লগত হ'ব আমাৰ বাল্বৰ হোল্ডাৰৰ কানেকশ্যনটো হ'ব। এইটো আউটপুটৰ কানেকশ্যন, য'ত আমাৰ হোল্ডাৰ বা বাল্বটো জ্বলা মিলা কৰিব। দুটা হোল্ডাৰ দিয়া হৈছে, গতিকে দুটা হোল্ডাৰৰ আমাৰ 4ডাল তার ওলাব। তাৰে এইডাল পজিটিভ নিগেটিভ দুডালেই আছে, তাৰে এডালত আমি এটা হোল্ডাৰৰ এডাল আৰু এটা হোল্ডাৰৰ এডাল সেনেকৈ আমি ইয়াত দিব লাগিব। এনেকৈ দি আমি কানেকশ্যনটো জইনটো কৰি ল'ব লাগিব। চেম সেনেকৈ পজিটিভ নিগেটিভ ইফালতো চেম একেই হ'ব, গতিকে এনেদৰে কানেকশ্যনটো কৰি ল'ব। ফাইনেলি আমাৰ কানেকশ্যনটো অলৰেডি হৈ গ'ল সম্পূৰ্ণ। আপোনালোকক যেনেকৈ দেখুৱাইছিলোঁ, মানে মেইন ছাপ্লাই যিডাল কেবুল আছে কেবুলেদি কণ্ট্ৰলাৰৰ কানেকশ্যন দিছোঁ, তাৰ লগতে ফেনৰ কানেকশ্যনটো আছে আৰু বাকী আউটপুটত হোল্ডাৰৰ কানেকশ্যনখিনি আছে। এতিয়া আমি ইয়াক টেষ্ট কৰি চাম ঠিকে আছে কি নাই। গাইজ, আমাৰ এতিয়া সম্পূৰ্ণ মেচিনটোৰ মানে ছেটিং ফিটিং চবখিনি হৈ গৈছে। এতিয়া আমি টেষ্ট কৰি চাম এই বস্তুটো চব ঠিকে আছেনে নাই। আমি এতিয়া এইটো প্লাগ পইণ্টৰ কানেকশ্যনটো দিছোঁ, পাৱাৰ ছাপ্লাই, আৰু এইটো মেচিনটো চলা আৰম্ভ কৰিছে। আৰু ভিতৰ ছাইডটো এনেকুৱা ধৰণৰ, এইটো ভিতৰ ছাইড। এইটো লাইট ফেন গোটেইখিনি ঠিকে থাকে চলি আছে, পূৰা হাৱা পাই আছে, সেইকাৰণে জঁপিয়াই আছে বস্তুটো পিকচাৰটো। আৰু ভিতৰ ছাইডটো এনেকুৱা। আৰু এতিয়া বাহিৰত যিটো টেম্পাৰেচাৰ কণ্ট্ৰলাৰ আছে, কণ্ট্ৰলাৰটো বাঢ়ি গৈ আছে। এতিয়া সঠিক টাইমত মানে বন্ধ হয় নে নহয় সেই বস্তুটো দেখুৱাই আছোঁ। বাকী এনে চব ঠিকে থাকে চলি আছে, কোনো অসুবিধা হোৱা নাই। গতিকে এতিয়া আমি কণ্ট্ৰলাৰটো ঠিকে আছে নে নাই সেইটো আপোনালোকক কৈ আছোঁ। মানে এতিয়া আৰম্ভ হৈছে চলা, গতিকে এইটো অলপ টাইম লাগিব। টাইমটো লোৱালৈকে চাই থাকিব এইটো গোটেইখিনি ছেটিংটো ঠিকে আছে কি নাই। এতিয়া এইটো 36.5 হৈছে, 36.57 37.7ত লাইটটো অফ হৈ যাব। যদি 37.7ত লাইটটো অফ হৈ যায় তেতিয়াহ'লে ঠিকে আছে, গম পাই যাব। আৰু 37.4ত লাইটটো মানে অন হৈ যাব। মইতো ছেটিং কৰা আছে 37.4 আৰু 37.7 7 পোৱাৰ লগে লগে লাইটটো অফ হৈ যাব। এইটো 37.7 হৈ গ'ল, এতিয়া লাইটটো অফ হৈ গ'ল। দেখিছে গাইজ, লাইটটো অফ হৈ গ'ল। 37.7 হোৱাৰ লগে লগে লাইটটো অফ হৈ গৈছে। আৰু এতিয়া আমি কি কৰিম, এতিয়া চাম লাইটটো কিমানত অফ হয়। অফটো ছেটিংটো ঠিকে আছে নে নাই সেই বস্তুটো আমি অলপ চাব লাগিব টেষ্ট কৰি। এতিয়া চাব কমি গৈ আছে, এই 37.4 হোৱাৰ লগে লগে লাইটটো জ্বলি উঠিছে। গতিকে আমাৰ ইনকিউবেটৰৰ গোটেই ছেটআপটো সম্পূৰ্ণৰূপে অ'কে আছে। এনেকৈ আপোনালোকে ঘৰতে ধুনীয়াকৈ কম খৰচতে তাৰমানে ইনকিউবেটৰটো বনাই ল'ব পাৰিব।